हेलो फ्रेंड्स मोर भाईटी এটা ব্লগ কৰিব লাইছি সাবস্ক্রাইব কৰিবা চেনেলটো আৰু ভিডিও বিলাক লাইক মাৰবা না পৰিবা দেই। তো নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মোৰ ভাইটি আছে লগত। আজি অলপ ফটোশ্বুট কৰোঁগৈ, কিমাননো ঘৰত সোমাই থাকিম আৰু নতুন ব্লগো দিব পৰা নাছিলোঁ। চ' এতিয়া আজি নতুন ব্লগটোলৈ আপোনালোকক স্বাগতম জনালোঁ। ব'ল আৰু আমি ফটো উঠিব যাওঁ, অকণ ফুৰিব আহিম। মা যাওঁ। আৰু আজি চাইকেল লৈ নাযাওঁ দিয়ক, আজি স্কুটিখনকে লৈ যাম, অকণমান দূৰ জেগা যাম। ৰ'ব যোৱাৰ আগত অকণমান আম খাই যাওঁ ন, এইটো আমৰ ছিজন। বা পূৰা আম কাটাত ব্যস্ত। ৰ'ব বেক কেমেৰা দেখ, পকা নহয়চোন, কেঁচা আছোন। এয়া আম পুৰা মিঠাও, ধুনীয়া মিঠা আছে। হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবতি হোৱানা। তো এতিয়া ব'লক অলপ ওলাই যাওঁ, ফটো উঠোঁগৈ আৰু বাটত ই ভিডিঅ' কৰিব ভাইটিটোৱে। চ' চাই থাকক, ভাতত অলপ কেইটামান ক্লিপ চাওক এতিয়া। তো এয়া এতিয়া ভাইটিয়ে কেমেৰাটো লৈ ধুনীয়াকৈ সি বাটত অলপ ভিডিঅ' কৰি যাব। আপোনালোকে চাওক, মই গানৰ লগত অকণমান ধুনীয়াকৈ মিলাই দিওঁ, চিনেমেটিক শ্বট কৰি দিওঁ যাতে আপোনালোকে ব'ৰ নাখায়। হিয়াৰে খাবতি হোৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা। এতিয়া অলপ ড্ৰাইভাৰটো চেঞ্জ কৰি দিলোঁ, ই চলাইছে। তো ব্লগিং কৰি যাম না, সেইকাৰণে ড্ৰাইভাৰটো চেঞ্জ কৰি দিলোঁ আৰু ভইচটো ভাল নাহিব পাৰে, কাৰণ মানে বতাহত গৈ আছোঁ, ভইচ আহিব মানে, সেইটো কাৰণে বেয়া নাপাব। যদি একেবাৰে বেয়া আহে মই ভইচ ভাল কৰি দিম। তো ব'লক এতিয়া গৈ থাকোঁ আমি। আকাশখন চাওঁক না, আকাশ কি ধুনীয়া হৈ আছে আকাশখন। আমি যোনটো জেগাত গৈছোঁ সেইটো জেগাটো বহুত ধুনীয়া জেগা। মই বহুত দিনৰ আগতে গৈছিলোঁ, এতিয়া কেনেকুৱা হৈ আছে নাজানো, কিন্তু যেতিয়া গৈছিলোঁ ন বহুত ধুনীয়া জেগা আছিলে। গৰম কিন্তু তামাম দিছে এই একদম। তেওঁ এই গৰমখনতো আপোনালোকক ভিডিঅ' বনাব আহিছে আপোনালোকৰ কাৰণে। চ' এটা লাইক, কমেণ্ট, শ্বেয়াৰ এইখিনি কৰি দিব আৰু জানেই নহয় আপোনালোকে কি কৰিব লাগে। এনেকৈ গছৰ তলত নবিল এফালে যায়নে? অঁ হয় নেকি? ব'লক আমি আৰু অলপ আগুৱাই গৈ থাকোঁ, পাই যাম বাৰু নবিল। নদী কোনফালে যাবি? এই মেঠাই ন? ঠিক আছে। পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। ইমান কিউট চাই কপি আছে একদম। পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা। বৰ্তমান আমি আহি পাই গ'লোঁ এইখিনি, আৰু পূৰা ৰ'দ একদম, আৰু গোটেই চাওক পূৰা পথাৰৰ মাজত। আপোনালোকক দেখাবৰ কাৰণে ইমান দূৰ আহিছোঁ আৰু ইমান ৰ'দত আহিছোঁ। ছাবস্ক্ৰাইবটো কৰি দিব, লাইক কৰিব, যেতিয়া নতুন এটা ভিডিঅ' বনাবলৈ আকৌ উৎসাহিত হ'ম। আৰু আগৰ ভিডিঅ'খিনি যিমানখিনি মৰম দিছে, মই ইমানখিনি মানে মৰম ভাবাই নাছিলোঁ। সেইখিনি মৰম পাই মোৰ আৰু ভিডিঅ' বনাবৰ কাৰণে উৎসাহ আহি যায়, আৰু সেইটো কাৰণে আহিছোঁ ইমান হেৰি কৰি ৰ'দত কষ্ট কৰি। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লাইক চাইক কৰি দিব। বাৰু বেছি দূৰলৈ নাযাবা দেই, মানে গৰা খহিব পাৰে। চাওক ভিউ, গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে কেমেৰা কোৱালিটি বেয়া হৈ যায় বাৰুতে, কিন্তু মাছ মাৰি আছে পূৰা। আমি সেইফালে নাযাওঁগৈ আৰু এইফালে বহুত ৰ'দ, আৰু ইয়াত আমি বিচাৰিম নহয়, এইফালে কেমেৰামেনে পূৰা লাগি গ'ল ফটো চটো উঠোৱাত। এই পাহাৰটো যে দেখিছে, এই পাহাৰটো আপোনাৰ শিঙৰি পাহাৰ। ইয়াৰ পৰা মানে একদম পূৰা ওচৰ হয়, এইটো শিঙৰি পাহাৰ। আৰু সেইফালে হ'ল পুঠিমাৰি। তো
তো আমি ভাবিছিলোঁ ইয়াতে পূৰা অলপ টাইম ৰখি কৰি ফটো চটো উঠিম, কিন্তু যিহে ৰ'দটো মাৰিলে আমি ইয়াত মানে ৰখাটো ভাল বুলি নাভাবোঁ আৰু এতিয়া গোটেই ছাল তাল পুৰি যোৱা নিচিনা কৰিছে। তো আমি ইয়াৰ পৰা গৈ দিওঁ। আমি এতিয়া একদম ধুনীয়া জেগা এটা ৰখি আছোঁ। এইফালে মডেল ৰখি আছে, মই ফটোগ্ৰাফাৰ বনি আছোঁ বৰ্তমান। ৰ'ব ফটো এটা উঠাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে ফটোটো। এইটো মডেল, এয়া ফটো পূৰা উঠিছে। এইখিনিৰ ফটোশ্বুট কমপ্লিট হৈ গ'ল এইকণৰ। এইখিনি জেগাৰ পৰা এতিয়া যাওঁ। আৰু এইফালে চাওক না, বতৰটো কি ধুনীয়া লাগি আছে চাওক। তো ব'লক বন্ধুসকল, আকৌ এতিয়া অলপ আগলৈ গৈ থাকোঁ। মানে আমি নবিলৰ পৰা ওলাই দিলোঁ বৰ্তমান। নবিলৰ পৰা ওলাই এতিয়া ভাবিছোঁ আমি এতিয়া বহুত ৰ'দ হৈ আছে ন, অলপ ৰ'দটো কমিলে খুৰাহঁতৰ ফালে যাম। এতিয়া ৰ'দটো কমিলে ওলাই আহিম, কাৰণ বিৰাট ৰ'দ দিছে চাওক। আমি একদম ধুনীয়া জেগা এটা ৰখি গ'লোহি এতিয়া। এইখিনি কি জেগাখনৰ নামটো? এইখিনি জেগাখিনি কি হয় নামটো? এইখিনিও সেইফালেও নবিলে নে? এই ৰাস্তাত এইখিনি জহামাৰি ন? আপুনি ক ইয়াৰে? অঁ আচ্ছা, অঁ গৰু চাব আহিছে। ভালদৰে ফটো এখন মাৰি দিয়া। আগৰ গাড়ীতে যাওঁ। এতিয়া আৰু ভিডিঅ' নকৰোঁ, একদম চিধা খুৰাহঁতৰ ঘৰত গৈ লগ পাই আছোঁ। A few moments later. এতিয়া অলপ ৰ'দটো কমিছে। এতিয়া 4টা 23 হৈছে। 4টাত আমি এতিয়া আকৌ ওলাই যাওঁ বেলেগ এটা ঠাইত। ধুনীয়া পানীৰ চুইচ গেট এটা আছে। মই চিনি নাপাওঁ বাৰুতে, কি গৈছিলোঁ দেখাই দিব। সি আমাৰ লগত যাব এতিয়া। আৰু চাই থাকক ভিডিঅ'টো। আমি এতিয়া ধুনীয়া জেগা এটাত গৈ আছোঁ, ব'লক। আমি এতিয়া আহি গ'লোঁ একদম ধুনীয়াকৈ। এয়া বাবু, এইটো আহি গ'ল। এইবাৰ আৰু এটা আছে, আৰু এটা বাঢ়িছে। আমি এতিয়া গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। তাক নমাই দিলোঁ, খোজকাঢ়ি আহিব এতিয়া। আমি জেগা প্ৰায় পায়ে গ'লোঁ, ব'লক। তো আমি আহি পেলাই পাই গ'লোঁ এইখিনি। এতিয়া এইফালে যাম, এইটো হ'ল চুইচ গেটটো। তো আমি এতিয়া গৈ পেলাই দেখাই আছোঁ। সেইকেইটাতো আগতেই গ'ল ইফালে। চ' চাই থাকক, বেক কেমেৰাত দেখাই আছোঁ। বোকা আছে, বোকা। আজি সূৰ্য দেৱতা একদম বেলেগ ৰ'দ দি নেদেখা সপোন খেদি খেদি গৈ পালো ঘূৰি ঘূৰি একেই ঠিকনা। কিছু বাসনা, কিছু যাতনাত কেঁকুৰিতে আছোঁ। পানী হেৰি চাওক। কেনেকুৱা কেনেকুৱা লাগিছে? কেনেকুৱা? বহুত ভাল লাগিছে। আৰু ইয়াত তেনেকুৱা ইমান দেখাবলগীয়া নাই বাৰুতে। ইমান ফটো চটো উঠিম, ফটো চটো উঠি পেলাই বস্তুকেনো কি দেখাই থাকিম। এয়া মাছ মাৰি আছে, মাছ পালে মাছ পুৰা হেৰি কৰাত লাগি গ'ল। আগত চুইচ গেটটো আছে, চুইচ গেটটো এতিয়া দেখা নাপাব এইকণৰ পৰা, কিন্তু জেগাটো তামাম জেগা। ইমান ওচৰতে ইমান ধুনীয়া জেগা এটা আছে, মই ভাবিব মানে গমেই পোৱা নাছিলোঁ। চাই ল'ব একদম ধুনীয়াকৈ, ব্লগটো পূৰা মজা হ'ব। এতিয়া ঘৰত যাওঁ আৰু ভাগৰো লাগিছে আজি, একদম মানে গৰমো বহুত বেছি আছিলতো। আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব চেনেলটো। আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি ভিডিঅ' বনাই আছোঁ। আজি আচলতে ইমান খাছ ভিডিঅ' নহ'ল চাগে, কিন্তু এনেই থকাতকৈ আৰু ভিডিঅ'টোকে বনাই দিলোঁ। মৰম দিব এইটোতো আগৰকেইটা ভিডিঅ'ৰ নিচিনাকৈ। কমাই খোৱাহে মা, পিতাই হাতলৈ ৰাখা। পিছে খাইছোঁ মাত্ৰ।